আপোনালোকে জানেনে ভঠেলি উৎসৱৰ বিষয়ে? অসমৰ নামনি অঞ্চল কামৰূপ, নলবাৰী, বৰপেটা, দৰং, গোৱালপাৰাত বহাগ মাহ আহিলেই গাঁওবোৰত আৰম্ভ হয় এক বিশেষ উৎসৱ, ভঠেলি উৎসৱ। ভঠেলি কেৱল এটা উৎসৱ নহয়, ই হৈছে আমাৰ পুৰণি পৰম্পৰাৰ সুন্দৰ প্ৰতিফলন। এই দিনটোত গাঁৱৰ ডেকাসকলে মিলি দীঘল বাঁহ কাটি আনে আৰু নামঘৰৰ বাকৰিত পুতি দিয়ে। তাৰ পাছত সেই বাঁহত ৰঙীন কাপোৰেৰে সজাই তোলে। মানুহে এই বাঁহক দেৱতাৰ দৰে মানি পূজা কৰে। সকলোৱে বিশ্বাস কৰে ইয়াৰ জৰিয়তে খেতিপথাৰত মংগল হয়, গাঁওখনত সুখ শান্তি আহে। এই উৎসৱত নাম প্ৰসংগ হয়, পূজা হয় আৰু গাঁৱৰ সকলো মানুহ একেলগে মিলি আনন্দ কৰে। সৰু ডাঙৰ সকলোৱে অংশ লয় আৰু গাঁওখন ভৰি উঠে হাঁহি, গান আৰু উল্লাসত। ভঠেলিয়ে আমাক শিকায় ঐক্য, ভক্তি আৰু প্ৰকৃতিৰ প্ৰতি সন্মান। সেয়েহে ই হৈছে আমাৰ ভঠেলি উৎসৱ, আমাৰ গৌৰৱ। অসমখন সংস্কৃতিৰ পথাৰত বৰ চহকী। ধন্যবাদ। জয় আই অসম।